নমস্কাৰ ৰাইজসকল, ওয়েলকাম টু মাই চেনেল NK Vlogs। আজি আমাৰ পৰিয়ালটোৰ আটাইখিনি মানে প্ৰায়খিনি মানুহে আছে আৰু আছে সেইটো সাইডে আছে বহুতখিনি। তো আজি কথাটো হ'ল যে আজি আমাৰ খুৰা ঢুকোৱা 3 বছৰীয়া তিথি। তো কি কিনো হয় বা কি নীতি নিয়ম কৰে তাকে আপোনালোকক দেখাম। তো আপোনালোকে চাই এইফালে আমাৰ ভাতৰ যোগাৰ কৰি আছে আৰু সেইফালে উঠি পৰি আছে, আপোনালোকক মই দেখাই আছো। টিকলিটো তাই নিজৰ মাজতে মগ্ন ফূৰ্তি। সেয়া ল'বৰ কাৰণে আটাইখিনি মানুহ বহি লৈছে। গাইজ আমি বটবালছি এইবাৰ চাটনি ভাতৰ লগত খাবকে বিলাহী পিঁয়াজ জলকীয়াখিনি অলপ পিচাই আছে আৰু বুট তলৰ ফালে আছে। মিক্সি চাহ দিব। আমাৰ চাটনি পিছা হৈ গেল। আমাৰ নিমখ নালাগে চাটনি পিছা হৈ গেল। কিবা কবি নেকি? হাই গাই যাক নাই প্ৰসাদ দি আছে। ৰাইজৰ মানুহখিনিক ভাত দিয়া হৈছে। ভাত, বিলাহী টক, চাটনি, দালি আৰু তৰকাৰী খাব গৈছো গাই। চব কিবা খাই আছে আৰু লগতে এয়া মোৰ খাই লৈ লগ পাই আছে। কেনে আছে আগে মনে ৰিপ্লাই দি মানে ক'ব নোৱাৰি মানে আৰু মানে ইমান মুখে ধৰতে ঠিক আছে। কেনে ভাত খাজা খাজা ভাত খাজি বোলে। আমার আইটা না খাই ডাক এইফালে আমার दे किबा को चाल चल तू अपनी में तुझे मैं चाल दूंगा। मैं अपने तेरा ही नाम बेसुरा तुझे पसंद है दीवान ले जाओ बस खामोशी ए या बुझिए ना पाई की तेरे सारे आंसू मेरे हो सकते हैं। ऐसा है तो तेरे खातिर हम भी रह सकते हैं। तेरे खातिर मेरे रोने पर अब हंसी देना पा दे मुस्कुराहट के पीछे हम सब कुछ खो सकते हैं। गाइज খোৱা লোৱা হৈ গ'ল আৰু মানুহখিনিও গুচি গ'ল। এনেকুৱা খুৰাৰ বছৰেকীয়া তিথি হ'লে খুৰালে বৰকৈ মনত পৰে, কিন্তু মনত পৰিলেতো নহ'ব ন, মনত পৰিলেতো খুৰাইতো পাব নোৱাৰো ন। গাইজ ভিডিঅ'টো চাই যদি আপোনালোকে অলপ ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই গাইজ, বাই বাই।